Welcome back to my channel Priyam's Lifestyle. আশা সকলে ভালে আছে। আহক আজি ভিডিওটো আৰম্ভ কৰো। ফ্ৰেণ্ডছ, আজি হ'ল সানডে আৰু আজি ৰাতিপুৱা পিতা চেন্নাই গুচি গ'ল পেহাৰ লগত আৰু ৰাতিপুৱা 5:30টাতে গৈছে। আজি বহুত খালি খালি লাগি আছে, সেইবাবে মনটো আমাৰ ঠিক নহয়। পিছফালে বাবহিছে, মনটো আজি আমাৰ ঠিক নহয় দিয়া। আৰু মই আজি দিনটো শুই থাকিলোঁ। ৰাতিপুৱা 12টাৰ পৰা মই দুপৰীয়া 12টাৰ পৰা মই শুয়ে থাকিলোঁ আৰু মই ভাত চাৰে 4টাত খালোঁ ভাত। আজি দেৰি হৈছে আৰু ইয়াৰ গাটো মানে ঠিক নহয় আৰু মনটো বেয়া নহয়। পিতা এতিয়া গৈছে, কেতিয়া আহে এতিয়া গম নাপাওঁ। ই ছোৱালীৰ দৰেকে থাকে দেই, মাৰিম কিন্তু। মোৰ নেইল পলিচবিলাক হাতে ভৰিয়ে লগাই লৈছে। এয়া নেইল পলিচ ৰ'ব দিয়া। এয়া ভৰিত কি লাগিছে ক'লা ক'লা? ড্ৰয়িং কৰিছিলা নেকি? এতিয়া আমি আজি পুৰণ ঘৰত সত্যনাৰায়ণ পূজা আছে, সেয়েহে আমি এতিয়া ওলাওঁ ন? ওলাম নে? মায়ে মাতিছে আৰু এতিয়া ওলাবৰ কাৰণে। ওলাওঁ। কোনে নিয়ে এতিয়া ঠিক নাই, যাবইতো লাগিব। আইতা ৰাতিপুৱাই গুচি গৈছে। নাই দিয়া বৰষুণ, তুমি কোৱাচোন। আইতা ৰাতিপুৱাই গুচি গৈছে, মোকো লগ ধৰিছিলে কিন্তু মই নগ'লোঁ। মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব, মই ভিডিঅ'টো দেখাব লাগিব, সেয়েহে মাহঁতৰ লগত একেলগে মই যাম বুলি কৈছোঁ। সেইকাৰণে এতিয়া মাহঁতে যাব ওলাব, সেইকাৰণে মই কি ময়ো ওলাম। এতিয়া বাৰু ওলাই মেলি লগ পাই। ফ্ৰেণ্ডছ, এতিয়া আহি পাই গ'লোঁ আৰু আহি মই লাগি দিলোঁ ভিডিঅ' বনোৱাত। আৰু সেনেকৈ মই দেখাব পৰা নাই কাৰণ মানুহবিলাক আছে নহয়, সেইবাবে।
এতিয়া আমি সেৱা কৰি আছোঁ। কালি পিছত আৰু ভিডিঅ' বনোৱা নহ'ল, সেয়েহে মই আজি ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। বাই বাই।